মঙ্গলবাৰে বাতৰি সংগ্ৰহ কৰা সময় দিনৰ 1 বজাত গোগামুখত এমএচিৰ স্পৰ্টছ অথৰিটিৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা ছোৱালীৰ 15 বছৰ অনুৰ্ধ ফুটবল ছুপাৰ লীগ প্ৰতিযোগিতাৰ আৰম্ভ হয়। উল্লেখ্য যে এমএচিৰ স্পৰ্টছ অথৰিটিৰ অধীনত যোৱা 3 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ছোৱালীৰ 15 বছৰ অনুৰ্ধ ফুটবল ছুপাৰ লীগ প্ৰতিযোগিতাৰ আজি তৃতীয় দিন। আয়োজক সমিতিয়ে ৰাইজক জনোৱা মতে আজি প্ৰথমখন খেল অনুষ্ঠিত হৈছে এফ জোন ভিএছ ডি জোনৰ মাজত। আনহাতে দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব চি জোন ভিএছ ই জোনৰ মাজত আৰু তৃতীয়খন খেল অনুষ্ঠিত হয় এ জোন ভিএছ বি জোনৰ মাজত। উল্লেখ্য যে প্ৰতিজনৰ খেলুৱৈ নিৰ্বাচনৰ পৰা আৰম্ভ কৰা প্ৰক্ৰিয়াৰে এই পৰ্যায়লৈকে উপনীত হোৱাত সহযোগ কৰাৰ বাবে সকলো কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য, জাতীয় সংগঠনৰ নেতৃবৃন্দ, প্ৰশিক্ষক, অভ্যৰ্থনা সমিতি, সাংবাদিক বন্ধু আৰু ফুটবল প্ৰেমী ৰাইজ সকলোকে মিচিং ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙেং দেৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।